তো সেই গাইছ বহুত দিনৰ পৰা মানে এফালে যাম বুলি ভাবি আছিলোঁ। ফাইনেলি আজি সময় পাইছোঁ যাবলৈ। মানে ঐতিহাসিক খনিকৰ পুথি নামঘৰলৈ বহুত দিনৰ পৰা যাম বুলি ভাবিছিলোঁ। ফাইনেলি আজি সময় পাইছোঁ। আজি পুথি নামঘৰলৈ যাম। মই যাম আৰু মোৰ লগতে সকলো মোৰ বন্ধু যাব। টিকলি, মুন্না, মানৱ এইবোৰ চব যাব আৰু কাইফো যাব। তো ব'লক আপোনালোককো লৈ যাওঁ, নহয়নে? কি কয় ব'লক। তো গাইছ আহি শুৱালগুৰি পাই গ'লোঁ। শুৱালগুৰিৰ পৰা মানে এইফালে সোমাব লাগিব। আপুনি যদি চিধা যায় তেতিয়াহ'লে বেগা পাবগৈ। এইটো ৰাস্তা যোনফালে গৈছে তেতিয়া আপুনি গৈ পুথি নামঘৰ পাবগৈ। আৰু আপোনালোকে যদি নতুনকৈ আহিছে বা দূৰৰ পৰা আহিছে তেতিয়াহ'লে গুগল মেপৰ সহায় ল'ব পাৰে। এইটো ৰাস্তাত গ'লে চিধা গ'লে পাই যাবগৈ পুথি নামঘৰ। আৰু আমি লৈছোঁ ফল মূল, মানে ফল মূল নহয় আচলতে শৰাই দিবৰ কাৰণে ইয়াতে লৈ ল'লোঁ কল, আপেল, কিবাকিবি নাৰিকল চাৰিকল লৈ ল'লোঁ। তো সেই গাইছ আপোনালোকে চাগে আগতে বৰুৱা বামুণ গাঁৱৰ চুগা মিলৰ কথা শুনিছিলে। তো চুগা মিল আছিলে এইফালে। এইবোৰ ঘৰবোৰ যে দেখিছে এইবোৰ চুগা মিলৰ মাটিতে থকা ঘৰ মানে। আৰু বৰ্তমান চুগা মিলৰ একোৱেই নাই। আগতে যেতিয়া আমি মানে মনত পোৱা আমি যেতিয়া চুগা মিল দেখিছিলোঁ তেতিয়া কি হয়, এটা ওখ মানে হেৰি আছিল যিটো চিমনি জুইতেদি ধোঁৱা ওলায় সেইটো আছিলে, তাৰ ওপৰত ত্ৰিশূল এপাত আছিলে। সেইটো নাইকিয়া হ'ল লাহে লাহে। চোৰে নি মানে চব চফা মাৰিলে। এতিয়া অকল মাটি আছে আৰু ইয়াত গজি থকা ফুটুকাবোৰ আছে আৰু কিছুমান ৱাটাৰ আছে ইয়াত, মানে ভাগি ছিগি অৱস্থাত থকা মেইন যিবোৰ ঘৰ সেইবোৰ ভাঙিও ইটা চিটা লৈ গ'ল। এইবোৰ জেগাতে মানে চুগা মিলৰ অফিচ চফিচবোৰ আছিল। তো গাইছ আহি পালোহি নামঘৰলৈ সোমাই যোৱা গেটৰ মূল তোৰণ ভাগ পালোহি। আৰু সেইটো ছাইডত দিয়ে যাব লাগিব পুথি নামঘৰলৈ। তো ব'লক প্ৰথমতে আপোনালোকক মূল তোৰণ ভাগ দেখাই লৈছোঁ। এইভাগে হৈছে ঐতিহাসিক খনিকৰ পুথি নামঘৰৰ মূল তোৰণ। আৰু এইপিনেদি সোমাই যাব লাগিব সেই পুথি নামঘৰলৈ য'ত আছে ঐতিহাসিক খনিকৰ পুথিভাগ। তো বন্ধু বান্ধৱীসকল ব'লক আমাৰ লগতে আপোনালোকেও দৰ্শন কৰিব পাৰিব ঐতিহাসিক খনিকৰ পুথিৰ নামঘৰ ভাগ। আৰু গামোচা লৈ ৰেডি, এতিয়া নামঘৰৰ ভিতৰত যাব লাগে। এইকেইটা হোৱাই নাই ওলাই, কইনা আলোৱা দি ওলাইছে নামঘৰলৈ আহিবলৈ। চুৰিয়া ইটোৱে পিন্ধিছে সিটোৱে পিন্ধিছে আৰু হোৱাই নাই। তো সেই গাইছ এয়াই হৈছে ঐতিহাসিক খনিকৰ পুথিৰ নামঘৰ। আৰু ইয়াৰ বান্ধাভাগ মানে বনাই আছে, খুব ধুনীয়াকৈ বনাই আছে আৰু অলপ দিনৰ পিছতে সম্পূৰ্ণ হৈ থাকিব। বৰ্তমান আছোঁ আমি বাহিৰত, এইফালে চাব পাৰে এইটো হৈছে নামঘৰ। ভিতৰ ভাগ আপোনালোকক দেখুৱামগৈ বাৰু, মই ভাগ আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাই আছোঁ দেই। তো এয়া হৈছে ঐতিহাসিক খনিকৰ পুথি নামঘৰৰ ভিতৰ ভাগ। আৰু এতিয়া নামত বহিব খন্তেক সময়ৰ পাছতে। নামঘৰত থাকিব নিদিলোঁ, এতিয়া চাহ খাবৰ কাৰণে তাৰপিছত ভিতৰত গৈ নামঘৰত বহিম আৰু নামঘৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। তো গাইছ এতিয়া মানে আৰু এটা বেলেগ বস্তু চাবলৈ আহিছোঁ। নামঘৰৰ সময়ত যথেষ্ট সময় বহিলোঁ, আকৌ বহিমগৈ। এতিয়া মানে চাবলৈ আহিছোঁ খনিকৰ পুথিভাগ যিহেতু ৰানিং অৱস্থাত থাকে, মানে প্ৰত্যেক দিনাই বেলেগ বেলেগ ব্যক্তিৰ ঘৰত নিয়ে সকামৰ কাৰণে। আৰু তো গাইছ আপোনালোকক মই এটা বস্তু দেখুৱাম ৰ'ব। মোৰ লগত এইখন যিখন বহি দেখিছে এইখন হৈছে ঐতিহাসিক খনিকৰ পুথিভাগ। বিভিন্ন ঠাইলৈ যেতিয়া যায় ইয়াতে মানে নামভাগ লিখা থাকে যে আমুক তাৰিখে আমুকৰ ঘৰত যাব, তামুক তাৰিখে তামুকৰ ঘৰত যাব। ইয়াতে সম্পূৰ্ণভাৱে ডিটেইলছভাৱে লিখা আছে। আমাৰ ঘৰলৈ খনিকৰ পুথিভাগ নিবলৈ আহে তেতিয়াহ'লে ইয়াতে আপুনি নাম লিখাব লাগিব। আৰু বৰ্তমান সময়ত আপুনি যদি পুথিভাগত চায় তেতিয়াহ'লে দেখিব জেঠৰ প্ৰায় 31 তাৰিখলৈকে সম্পূৰ্ণভাৱে বুক হৈ আছে এই ঐতিহাসিক খনিকৰ পুথিভাগ। এই ভাগ চব
9 তাৰিখ কিবা এতিয়া বৰ্তমান 2024 চনৰ লাষ্টলৈকে থাকিছে জেঠ মাহ 2024 জেঠ মাহৰ 31 তাৰিখলৈকে সম্পূৰ্ণভাৱে বুক হৈ আছে শ্ৰী শ্ৰী ঐতিহাসিক খনিকৰ ভাগ আৰু ইয়াৰ জেঠৰ 31 তাৰিখে যাব বিপুল কোঁৱৰ তিয়কলৈ যাব। ইয়াত চাব পাৰে ইয়াতে নিমাতী তিয়ক কালিগাঁও মৰিয়নি পৰ্বতীয়া বিভিন্ন ঠাইলৈ যায় মানে কোন জেগাৰ পৰা আহিছে দুলীয়াগাঁও ন মানে পুথি ৰাখিবৰ কাৰণে আহিছে হয় ইয়াতে আপুনি এতিয়া বহি আছোঁ নামঘৰৰ ভিতৰত এয়া হৈছে ঐতিহাসিক খনিকৰ নামঘৰৰ ভিতৰ ভাগ আৰু আজি হৈছে দেওবাৰ সেইটো কাৰণে ইয়াতে যথেষ্ট সংখ্যক ভক্তপাত ৰাইজ আহিছে ইয়াতে চাব পাৰে বহুত দূৰৰ পৰা ব্যক্তি আহিছে ব্যক্তিসকল আহিছে এইফালে পানম আছে লাগি আছে তো ইয়াৰ অকণমান দেৰিৰ পিছতে নাম প্ৰসংগ আৰম্ভ হ'ব গতিকে সকলোৱে শ্ৰৱণ কৰিম বুলি বহিম আৰু আজিৰ দিনটোৰ কাৰণে তো নামঘৰত আহি মানে খুব ভাল লাগে এখন নিজকে পবিত্ৰ পবিত্ৰ লাগে আৰু যিখিনি মানে দুখ ভাগৰ ভোগ পিয়াহ সকলোবিলাক পাহৰি যোৱা হয় নামঘৰৰ ভিতৰত বহিলে এই এতিয়া আছোঁ ঐতিহাসিক খনিকপুথি নামঘৰীয়াৰ সৈতে বৰ্তা ঐতিহাসিক খনিকপুথি নামঘৰৰ বিষয়ে বেলেগকৈ সোধাৰ প্ৰয়োজন বা নাই বা আপুনি নিশ্চয় ইয়াৰ বিষয়ে জানে তথাপিও বৰ্তা আমাৰ লগত আছে তো নামঘৰ ভাগৰ বিষয়ে অলপ যদি কয় ভাল লাগিব এয়া হ'ল খনিকৰ পুথি নামঘৰ হয় পুথিভাগ ইয়াত থকাৰ কাৰণে খনিকৰ গাঁৱতে থকাৰ কাৰণে ইয়াক খনিকৰ পুথি নামঘৰ বুলি কয় ইয়াত পুথি আছে খনিকৰৰ পুথি বুলি কয় সেয়া কীৰ্তন আৰু ঘোষা মানৰ আক্ৰমণৰ সময়ত আমাৰ ইয়ালৈ আহিছিল এই অঞ্চললৈ আমাৰ পূৰ্বপুৰুষপাতত মানে দিছিল তেতিয়াৰ পৰাই লালন পালন কৰি আছে আৰু আগতে এটি সৰু গোসাঁইঘৰত আছিলে তাৰপিছত এই নামঘৰ ভাগি সাজি ইয়ালৈ স্থানান্তৰিত কৰা হৈছে এই ভাগত খনিকৰৰ পুথি খনিকৰ গাঁৱত থকাৰ কাৰণে কয় ইয়াত কীৰ্তন আৰু ঘোষা এই দুই ভাগেই আছে আৰু ইয়াত প্ৰতিদিনে ভক্তসকলৰ আগমন হৈ নিজৰ মনৰ কামনা পূৰণৰ হেতু সকলোৱে এফেৰি সেৱা আগবঢ়ায় সেইদৰে প্ৰতিদিনেই ইয়াত হৈ থাকে আৰু পুথিটো ভাগ কোনো গৃহস্থীয়ে ঘৰলৈ নি পাঠ কৰায় তেতিয়া ঘৰখনৰ মংগলৰ হেতু এইটো আপোনাৰ গুৱাহাটীৰ পৰা ধৰি নগাঁও কাজিৰঙা তেজপুৰ যোৰহাট গোলাঘাট বোকাখাট আপোনাৰ শিৱসাগৰ নাজিৰা ডিগবৈ দুলীয়াজান ইত্যাদি স্থানলৈ সদায় গৈ থাকে মই এই তাতে যিখন নাম পঞ্জীয়ন কৰা বহি তাতে দেখিছিলোঁ আপোনাৰ জেঠৰ 24 চনৰ জেঠৰ মাহলৈকে সম্পূৰ্ণভাৱে বুক হৈ আছে তো তাৰ মাজতো কিছুমান কেঞ্চেল হয় কিন্তু তাত বেলেগে লৈ যায় আৰু ইয়াতে প্ৰত্যেক দিনাই এনেধৰণৰ হৈ থাকে ভক্তৰ ভিৰ হৈ থাকে আৰু এই সাঁচিপতীয়া পুথিভাগ মানে ইয়াতো বেলেগকৈ কেনে নাই সেই দুভাগে একে আছে আৰু এভাগ ইয়াত থাকে একে সময়তে সাঁচি পাতত লিখা আৰু পুৰণি অসমীয়া ভাষাত লিখা ইয়াৰ এটা মাহাত্ম্য আছে খনিকৰ পুথিভাগী যিমান দূৰলৈকে নিয়ক সদায় কান্ধত তুলি নিয়ে সেয়া হয়তো ৰাইজে গাড়ীত নাযায় ঠিক আছে ধন্যবাদ বৰ্তাই আমাক খুব ধুনীয়াকৈ জনালে যিহেতু খনিকৰ পুথিভাগৰ বিষয়ে বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই তথাপিও বৰ্তাৰ পৰা জানিলোঁ ভাল লাগিল ধন্যবাদ হয় নমস্কাৰ এইফালে মোৰ পিঠিত উঠি আছে সমীৰণ তুমি কিহত পঢ়াটো এতিয়া প্ৰথম শ্ৰেণী আৰু ভাওনা বচন কেতিয়া লৈছিলা ভাওনা বচন নহয় কি লৈছিলা সহদেৱ লৈছিলে সমীৰণে ধুনীয়া ভাওনা বচন কৈছিলে মই চাবলৈ গৈছিলোঁ কেতিয়া কিন্তু চিনি নাপাওঁ ঘৰত তো আমি যাওঁগৈ তুমি কিমান লগত যাবা তুমি কাৰ লগত আহিছা মাৰ লগত আচ্ছা বাইকত ঠিক আছে যাবা দেই ভাল লাগিল লগ পাই তো গাইজ যি খনিকৰ পুথি নামঘৰ তালৈ আহি খুব ভাল লাগিল আৰু খুব ধুনীয়া এটা পৰিৱেশ পায় শান্তিৰ পৰিৱেশ নিজৰ মনটো এটা পবিত্ৰ ভাৱ আহে তো গতিকে এইখিনিতে এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ যদিহে
ভাল হোৱা নাই তেতিয়াহ'লে শেষো হোৱা নাই, কাৰণ অন্ত কেৱল সদায় ভালেৰেই হয়। গতিকে যদিহে ভাল হোৱা নাই তেতিয়াহ'লে শেষো হোৱা নাই। চেষ্টা অব্যাহত ৰাখক, নিশ্চয় ভাল হ'ব। ধন্যবাদ।